Hey guys, welcome back to my YouTube channel. আজি আমি কথা পাতিম এনেকুৱা এটা হোৱাটছআপৰ ওপৰত যিটো হোৱাটছআপত নেকি যি নেকি আপুনি এনেকুৱাকৈ মানে বুজি পাইছে চাগে समझ रहे हो समझ रहे हो ना গতিকে ঠিক আছে যদি আপুনি ভিডিঅ'টো প্ৰথমবাৰ চাই আছে চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান বনাই থাকোঁ গতিকে যেতিয়াই আপুনি বেল আইকন দবাব তেতিয়া নটিফিকেশ্যন পাই যাব মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া গম পাব গতিকে আজি বেছি দেৰি নকৰি চবে চাগে এক্সাইটেড হৈ আছে হয় নহয় ভিডিঅ'টো আৰম্ভ কৰোঁ এই গাইজ এনেকুৱা এটা এপ্লিকেশ্যন আছে যিটো এপ্লিকেশ্যনৰ দ্বাৰা নেকি আপোনালোকে ফেক চাৰ্ট বনাব পাৰিব আপুনি যি লিখে তাৰ আপুনি এটা ৰিপ্লাই দিলে আপোনাৰ ব্ৰেইনটোৰ পৰাই ডাবুল ইউজ কৰিব পাৰিব গতিকে কেনেকৈ সেই স্ক্ৰীনখন যদি আপুনি বেলেগক দেখায় তেন্তে সঁচা বুলিয়ে ভাবিব আৰু কেনেকৈ কৰিব সেইটো কাম কেনেকৈ মানে মানুহে যাতে দেখি গম পায় যে হয় এইটো একদম সঁচা হয় কেনেকৈ তেনেকৈ এক্টিভিটি বনাব গতিকে মই সকলোখিনি ভিডিঅ'টোত কৈছোঁ শুনক যদি আপোনালোকে তেনেকৈ বনাব বিচাৰে তেতিয়াহ'লে যদি কাৰোবাৰ বুজি পাইছে চাগে থাম্বনেইলখন দিয়া আছে তেতিয়াহ'লে আপোনালোকে প্লে ষ্ট'ৰত গৈ মেলি ফেক হোৱাটছআপ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকক মই যেনেকৈ স্ক্ৰীণত দেখাই দিছোঁ এনেকৈ আহিব অহাৰ পিছত আপোনালোকে সেইটো ইনষ্টল কৰক মই ইনষ্টল কৰা আছে অলৰেডি ইনষ্টল কৰাৰ পিছত সেইটো ধুনীয়াকৈ অ'পেন কৰিব অ'পেন কৰাৰ পিছত মই ধুনীয়াকৈ স্ক্ৰীণত দেখাই দিছোঁ চাই লওক তাৰপিছত আপোনালোকে তাত যিকোনো আপোনাৰ যি মন যায় বা মই আমুকৰ লগত মেছেজ কৰা দেখাওঁ মই যাৰ মন যায় তাৰ লগত মেছেজ কৰা দেখাওঁ গতিকে তাৰ ফটোখন আনি লওক তাত লগাই দিয়ক সেইমতে নাম ছেভ কৰি দিয়ক মই ধুনীয়াকৈ স্ক্ৰীণত দেখাই দি আছোঁ ছেভ কৰি দিয়ক আৰু ধুনীয়াকৈ মেছেজ কৰা দেখাই দিয়ক মই কেনেকৈ কৰিব লাগে দেখাই দিছোঁ ইয়াত যে আছে ছাৰ্চখনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ ইণ্টাৰফেচ এটা আহিব ইণ্টাৰফেচত তোমালোকে যি নাম দি মানে ছেভ কৰা ধৰা মই যিকোনো নাম দিছোঁ মই ধুনীয়াকৈ তোমাৰ ছোৱালীৰ নাম দিয়া যাৰ নাম দিয়া নামটো ধুনীয়াকৈ দিয়াৰ পিছত তাত ফটো চিলেক্ট কৰিব লাগিব বা তুমি যাক মেছেজ কৰিবা তাৰ হোৱাটছআপ ডিপিখন চাই ল'বা তুমি যিকোনো যি মানে যেনেকৈ হোৱাটছআপ ডিপি তাত ডিপিখন স্ক্ৰীণশ্বট এটা মাৰি লৈ যি হোৱাটছআপ ডিপি দিয়া আছে সেই হোৱাটছআপ ডিপিখন গেলেৰীত থকাৰ পিছত সেই হোৱাটছআপ ডিপিখন তুমি তাত দি দিবা চিলেক্ট কৰি দি দিবা মই এইখন চিলেক্ট কৰি দি ইয়াত এনেধৰণে আহি গ'ল আহি যোৱাৰ পিছত তোমালোকে অনলাইন দেখুওৱা টাইপিং দেখুওৱা তোমালোকৰ ইচ্ছা অনলাইন আছে টাইপিং আছে যিকোনো দুটা ক্লিক কৰি দিয়া ক্লিক কৰি দিলে ইয়াত চোৱা তোমালোকে দেখিব পাইছে যে অনলাইন আছে হয় নহয় অনলাইন থকাৰ লগে লগে তোমাৰ ইয়াত এটা টিক্স আছে হাই বুলি মেছেজ দি দিলে মেছেজটো গুচি গ'ল নেক্সট টিকটো হৈছে এই যিটো সৰুকৈ এটা আইকন দেখুৱাই থৈছোঁ ন তাত চুই দিবা ইফাল সিফাল ৰেড হেণ্ড লাইভ হেণ্ড সেইটো কৰিবা কোৱাৰ লগে লগে মেছেজটো ইফালৰ পৰা অহা দেখাব এইফালৰ পৰা যোৱা দেখাব গতিকে সেইটো টিক্স তোমালোকে ইউজ কৰিব পাৰা আৰু নেক্সট এটা কথা তাত এটা টাইম আছে টাইমটো তোমালোকে ধুনীয়াকৈ ছেট কৰিব পাৰা ছেট কেনেকৈ কৰিব মই সেইটোও দেখাই দিছোঁ টাইম ছেট কৰিবৰ কাৰণে গাইজ তোমালোকে যিটো মেছেজৰ টাইম ছেট কৰিবা মানে ইয়াত এটা টিক্স আছে মই কৰিছোঁ টিক্সটো যিটো তুমি মেছেজটো টাইমত দিবা সেই টাইমটোৰ লগে লগে 1 মিনিটত তুমি 5টা বা 6টা মেছেজ কৰা দেখাবা তেতিয়াহে বিশ্বাস আহিব গতিকে টাইম ছেট কৰিব লাগে মেছেজটোত ক্লিক কৰিবা টাইমটো ধুনীয়াকৈ ছেভ কৰিবা মই দেখাই দিছোঁ স্ক্ৰীণত তোমালোকে নিশ্চয় দেখিব পাৰিছে গতিকে তেনেকৈ তোমালোকে কৰি ল'বা মুঠতে মই যিটো কৈছোঁ ন 1 মিনিটত 5টা বা 6টা মেছেজ কৰা দেখাবা তেতিয়া মানে বিশ্বাসটো আহিব গতিকে তেনেধৰণে কৰি লোৱা তেনেধৰণে ছেট কৰাৰ পিছত আৰু ইয়াত ধেৰ ছেটিংছ আছে মই তোমালোকক ছেটিংছখিনিৰ কথা ধুনীয়াকৈ দেখাই গৈছোঁ তোমালোকে স্ক্ৰীণত এইখিনি কথা ধুনীয়াকৈ চাই লোৱা কিন্তু এই কামটো তোমালোকে কেতিয়াও বেয়া কামত ইউজ নকৰিবা কিছুমানৰ লগত ধেমালি কৰিবৰ কাৰণে ইউজ কৰিব পাৰা প্ৰেংক কৰিবৰ কাৰণে ইউজ কৰিব পাৰা কিন্তু বেয়া কামত ইউজ নকৰিবা ঠিক আছে ইয়াত 24 ঘণ্টীয়া হওক 12 ঘণ্টীয়া হওক বা 48 ঘণ্টীয়া হওক 48 ঘণ্টা নহয় 24 ঘণ্টীয়াটো কৰিব পাৰিব 48 ঘণ্টানো ক'ত ঘড়ীডাল আছে ঠিক আছে এনেদৰে কৰিব পাৰা তাৰপিছত নেক্সট কথাটো হৈছে তাৰপিছত এনেকৈ কৰাৰ পিছত তোমালোকে তাত এখন স্ক্ৰীণশ্বট লৈ ল'বা স্ক্ৰীণশ্বট লোৱাৰ পিছত তুমি যাক দিব মন আৰু তোমালোকে গাইজ এইটো কৰিব পাৰা ইয়াত ধুনীয়াকৈ কলৰ অপশ্যন যিটো ওপৰত দেখাই থাকে ন তাত কল কৰি মেলি ধুনীয়াকৈ যাৰ লগত কথা পাতা তাৰ এটা স্ক্ৰীণশ্বট ল'ব পাৰা লৈ মেলি দেখাব পাৰা যে আমাৰ অমুকৰ লগত ইমান সময় কথা পাতিছিলে বিশ্বাস কৰি ল'ব হয় এনেকৈ আমুকৰ লগত কথা পাতিছিলে গতিকে আপোনালোকে এনেকৈ ফেক চাৰ্ট বনাব পাৰে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এণ্ড্ৰইডৰ লগত বিভিন্ন ধৰণৰ ভিডিঅ' আহি আছে মই ভিডিঅ' বনাই থাকিম গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে যদি জানিব মন আছে আৰু লগৰবিলাকৰ লগত এইটো শ্বেয়াৰ কৰি দিয়ক এইটো বহুতে বিচাৰি ফুৰে কিন্তু আজিলৈকে পোৱা নাই গতিকে মই আজি ভিডিঅ'ত ধুনীয়াকৈ দেখাই দিছোঁ গতিকে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে লগৰখিনিৰ লগত গতিকে আজিলৈ ভিডিঅ'টো ইমানেই লগ পাইছোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে